আৰ্ট গাৰ্ডেন একাডেমি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি নতুনকৈ চেনেল এটা খুলিবলৈ লৈছোঁ, গতিকে সকলোলৈকে প্ৰথমে আদৰণি জনাব বিচাৰিছোঁ। আহকচোন আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি মই যিটো ভিডিঅ' বনাবলৈ লৈছোঁ, ভিডিঅ'টো আপোনালোকে অনুভৱ কৰি শেষলৈকে চাব। নিশ্চয় ভাল পাব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব। গ্লাছ কালাৰ ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি প্ৰথমে আউটলাইনাৰ ব্যৱহাৰ কৰিব লাগিব। কি ছবি অংকন কৰিম, আউটলাইনাৰটো শুকোৱাৰ পাছতে আমি গ্লাছখন বগা ড্ৰয়িং পেপাৰত আমি থৈ ল'লোঁ। থোৱাৰ পাছতহে আমি কালাৰ ব্যৱহাৰ কৰিব লাগিব, কোনডোখৰত আমি কি ৰং ব্যৱহাৰ কৰিম। চাওকচোন ভিডিঅ'টো দেখুওৱা মতে, আপোনালোকে নিশ্চয় সহজ হ'ব, প্ৰত্যেকেই কৰি চাব। গ্লাছখন শুকোৱাৰ পাছত আপোনালোকে কোনডোখৰত কি ৰং ব্যৱহাৰ কৰিব লাগে তেনেকৈ ৰং কৰিব, কেমেৰাত দেখুৱাৰ দৰে। তাৰ পাছতে আপোনালোকে ধৰক বাইণ্ডিং কৰিব। শুকোৱাৰ পাছত চিলচিলীয়া আপোনাৰ ধৰক পলিথিন বা কিবা দি পেলাই হ'লেও বাইণ্ডিং কৰি আপুনি ৱাল বেৰত আঁৰি থ'ব পাৰিব। আৰু এনেধৰণৰ যদি চেনেলটো পুনৰ আপোনালোকে চাব বিচাৰে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বাবে পুনৰ মই এনেধৰণৰ নতুন নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, পুনৰ লগ পাম। ধন্যবাদ।